নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ যে 1 লাখ নিযুক্তিৰ ভিতৰত গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ নটিফিকেশ্যন ওলাইছে। সেইখিনি বস্তু আজি আপোনালোকক দেখাম। বলক পিছে সময় নষ্ট নকৰি আজি যেটো নটিফিকেশ্যন আছে সেইখিনি অকমান চাই লওক। যে ইয়াত দিছে যে গ্ৰেড 4 আৰু গ্ৰেড 3 মানে পোষ্ট ওলাইছে। তো আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব সেৱা অনলাইন বাকি assam.gov.in ত। এতিয়া চাওক আপোনালোকে ইয়াত চাই লওক যে ইয়াত আসলতে বহুত ভাল খবৰ। টোটেল গৈ 13,300টা পোষ্ট ওলাইছে গ্ৰেড 4 ত। ঠিক আছে, গ্ৰেড 4 আৰু গ্ৰেড 3। তো ইয়াত দিছে আপোনালোকে চাই ল'ব যে এডুকেশ্যন কোৱালিফিকেশ্যন এণ্ড ভেকেন্সি ফৰ গ্ৰেড 4 ক্লাছ 4 পোষ্ট। তো এতিয়া চাওক ৰিড আপ টু ক্লাছ 8 মানে যদি কোনোবা ক্যান্ডিডেটে 8 লৈকে পঢ়িছে তেও এপ্লাই কৰিব পাৰিব। আৰু তাৰ পিছত দিছে যে SSLC ক্লাছ 10 অৰ ইকুইভ্যালেন্ট এক্সামিনেশন পাস 4,300টা পোষ্ট ওলাইছে। এতিয়া আপোনালোকে ইয়াত চাব যে ম্যাক্সিমাম কোৱালিফিকেশ্যন কিন্তু হায়াৰ সেকেন্ডাৰী লৈকে দিছে। হায়াৰ সেকেন্ডাৰী পাস হলে এই কেটা পোষ্টত এপ্লাই কৰিব পাৰিব। ঠিক আছে, তো তাৰ পিছত দিছে যে প্ৰেজেন্ট নাম্বাৰ অফ ভেকেন্সি আৰ টেন্টেটিভ এণ্ড এ ডিটেইল ভেকেন্সি ইনক্লুডিং দা পে বেসিক গ্ৰেড পে will be published at least 1 week ahead of conduct of examination along with the information on open and reserved positions strictly as per the prevailing government law। মানে এতিয়া চাওক যে এতিয়া এই পোষ্ট কেটা টেন্টেটিভলি মানে তেওঁলোকে আনুমানিক হিচাপে এইখিনি বস্তু দিছে, কিন্তু এক্সামৰ আপুনি এক সপ্তাহ আগত এইখিনি বস্তু ডিটেইলছত গম পাই যাব। ঠিক আছে, তো তাৰ পিছত এতিয়া বলক চাও যে এজ কিমান লাগিব। এতিয়া চাওক যে ইয়াত আপোনালোকে এজ টু 18 ইয়াৰৰ এবভ হ'ব লাগিব এপ্লিকেন্ট। তো তাৰ পিছত চাওক এতিয়া আপোনালোক অনলাইন কৰাৰ কাৰণে মই কৈছিলোঁ যে অনলাইন মোডত আৰম্ভ হ'ব 11 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব আৰু মিডনাইট 30 মে। তো 11 এপ্ৰিলৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আবেদন কৰাৰ কাৰণে অফিচিয়েল ৱেবসাইট আপোনালোকে ইনষ্ট্ৰাকচন কিনি চাব পাৰিব sevaonline.org। ঠিক আছে, আৰু তাৰ পিছত আপোনালোকে কিন্তু এপ্লাই কৰোতে assam.gov.in ত বাকি আপোনালোকে sevaonline.org তো আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। ঠিক আছে, তো তাৰ পিছত অকমান বস্তু চাও সিলেকশন প্ৰসিডিউৰ। আসলে সিলেকশন প্ৰসিডিউৰ দুটা পাৰ্টত হ'ব, ৰিটেন টেষ্ট আৰু ইন্টাৰভিউ দুটা ভাগত হ'ব। আপোনালোকে ফাৰ্ষ্টত ধৰক ৰিটেনত পাস কৰিছে, তাৰ পিছত আপোনালোকক ইন্টাৰভিউত মাতিব। যদি আপোনালোকে ইন্টাৰভিউত পাস কৰে তেতিয়ালৈকে আপোনালোকে জবটো পাই যাব। ঠিক আছে, তো তাৰ পিছত বলক চাও এতিয়া চাওক আদাৰ কিছুমান কন্ডিশন আছে। সেইখিনি কন্ডিশন আপোনালোকে ইয়াত হেৰি হ'ব লাগিব। দ্য স্কিম অফ এক্সামিনেশন shall be strictly as per the Assam direct recruitment for class 3 and class 4 rules। যেটো 2022 ত যেটো রুল আছিল সেই রুল মতে আপোনালোকৰ হেৰি হ'ব, ৰিক্ৰুটমেন্ট প্ৰসেসটো হ'ব। ঠিক আছে, তো তাৰ পিছত আমি বলক চাও আদাৰ কন্ডিশনত চাব those candidate who are already in government service should produce NOC। আপুনি NOC দিব লাগিব, মানে হেড অফিচৰ পৰা দিব লাগিব, হেড অফ দা ডিপাৰ্টমেন্টৰ পৰা। বাকি তাৰ পিছত ক্যানভাসিং ডাইৰেক্টলি ইনডাইৰেক্টলি সেলফ ডিসকোয়ালিফাই ক্যান্ডিডেট। যদি কোনোবাই ক্যান্ডিডেটক ক্যানভাসিং কৰি থাকে কিবা এটা লৈ তেতিয়ালে তেওঁ ডিসকোয়ালিফাই হৈ যাব। তো এনেকুৱা কন্ডিশন কিটা আপোনালোকে চাব পাৰিছে। তো আজিৰ ভিডিওটো এইখিনিতে শেষ কৰিছো। তাৰ পিছত যেতিয়া নেকি আমি সিলেবাসটো পাও তেতিয়ালে আপলোড কৰি আপোনালোকে চাব। তো ধন্যবাদ, আজি ইমানতে শেষ কৰিলো। জয় অসম।